প্ৰাক্তন সংসদীয় সচিব বিদ্যা সিং ইংলেং গুৱাহাটীত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান। জিলা কংগ্ৰেছৰ দ্বাৰা নাগৰিকত্ব বিধেয়ক 2016 প্ৰত্যাহাৰৰ দাবীত ডিফু উপায়ুক্ত কাৰ্যালয়ৰ পথত প্ৰতীকী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ। বিদায়ী কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক ডক্টৰ জি.ভি. প্ৰসাদ গাঞ্জালা ডিফু সাংবাদিক সমাজৰ পৰা জয় সংথৰ পোহৰে বিদায় সম্ভাষণ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিব জিলাখনৰ প্ৰবীণ কংগ্ৰেছ নেতা বিদ্যা সিং ইংলেঙে আজি গুৱাহাটীৰ সৰু সজাইত আয়োজিত পঞ্চায়ত ৰেলীত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ৰাজ্যিক বিজেপিয়ে গুৱাহাটীৰ সৰু সজাইত আয়োজিত পঞ্চায়ত ৰেলীত আজি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা কংগ্ৰেছৰ নেতা বিদ্যা সিং ইংলেঙে কংগ্ৰেছ ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিদ্যা সিং ইংলেঙে গেৰুৱা দলত যোগদান কৰে। বিতৰ্কিত নাগৰিকত্ব বিধেয়ক 2016 প্ৰত্যাহাৰৰ দাবীত 24 জানুৱাৰীত জিলা কংগ্ৰেছ সমিতিয়ে ডিফু উপায়ুক্ত কাৰ্যালয়ৰ পথত প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা দেখা পোৱা গৈছে। সদৌ অসমত সাব্যস্ত কৰা নাগৰিকত্ব বিধেয়ক 2016 প্ৰত্যাহাৰৰ অংশ হিচাপে কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিয়ে 24 জানুৱাৰীত ডিফুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পথত পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্বি আংলং বুলি অল আছামত APCC নিৰ্দেশমৰ্মে আমি আজি দিনৰ 10টা বজাৰ পৰা আমি 5 ঘণ্টীয়া কিবা হাংগাৰ ষ্ট্ৰাইক কৰিছোঁ। কিহৰ কাৰণে কৰিছোঁ? তাৰমানে যিহেতু বিজেপি চৰকাৰে বৰ্তমান চিটিজেনশ্বিপ এমেণ্ডমেণ্ট অলৰেডি পাৰ্লিয়ামেণ্টত পাছ কৰা হৈ গ'ল, ৰাজ্যসভা পাছ কৰিবলৈ বাকী আছে। গতিকে সেই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট পাছ হোৱাৰ লগে লগে বিশেষকৈ আমাৰ কাৰ্বি আংলঙত যিহেতু ইয়াত 6 শিডিউল এৰিয়া আমাৰ যিটো 6 শিডিউল অট'নমাছ কাউন্সিল যিটো পাৱাৰ বা 6 শিডিউল এৰিয়াৰ কাৰণে একেবাৰে মাৰাত্মক হৈ যাব। আৰু বিশেষকৈ বাংলাদেশীসকলক সংস্থাপন কৰাৰ লগে লগে আমাৰ অসমৰ খিলঞ্জীয়া মানুহখিনি অস্তিত্ব ভাষা সংস্কৃতি শেষ হৈ যাব। বিশেষকৈ আমাৰ কাৰ্বি আংলঙৰ যিবিলাক জনজাতি বা সৰু সৰু জাতি যিসকল আছে একেবাৰে নিশেষ হৈ যাব। সেইকাৰণে আমাৰ কংগ্ৰেছ পাৰ্টি ডিষ্ট্ৰিক্ট কংগ্ৰেছে কোনো পধ্যে আমি নামানো। সেই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো তেওঁলোকে বিদ্ৰোহ কৰিব লাগে আৰু তাত পাছ হ'বলৈ নিদিওঁ। আৰু সেইকাৰণে আমি হাংগাৰ ষ্ট্ৰাইক কৰিছোঁ। আৰু মই এটা কথা ক'ব বিচাৰোঁ বিজেপি চৰকাৰৰ কাৰণে, বিশেষকৈ আমাৰ অসমত অসমীয়া জাতিসকলে ইমান সংকট হোৱা নাই যে আমি বেলেগ জাতি বেলেগ দেশৰ পৰা আনি আমাৰ অসমৰ অসমীয়া জাতিক ভাষা সংস্কৃতি বচাবৰ কাৰণে যে অকল বেলেগৰ দেশৰ পৰা আনি অসমীয়া জাতিক বচাব লাগে, এইটো কোনো কাৰণত আমি মানি নলওঁ। আমি ইমান সংকট হোৱা নাই যে অসমত বিভিন্ন জাতি জনজাতি সকলো এক হৈ ইমান বছৰে বসবাস কৰিছে, শান্তিৰে বসবাস কৰি আছে। যদিহে তেওঁলোকে বাংলাদেশীসকলক সংস্থাপন নিদিয়াৰ আগত ইয়াত অসমত থকা খিলঞ্জীয়া মানুহক প্ৰথমতে সংস্থাপন দিয়ক। হাজাৰ হাজাৰ মানুহবিলাকে খাব নাপায়, চাকৰি বাকৰি নাপায়, সেইসকলক প্ৰথম সংস্থাপন দিয়ক। তেওঁলোকক অৰ্থনৈতিকভাৱে তেওঁলোকে আগত উন্নতি কৰক, শিক্ষাৰ বাবে তেওঁলোকে আগবঢ়াই লৈ যাওক, তাৰ পাছত তেওঁলোকে চিন্তা কৰিব লাগিছিল। কিন্তু সেইটো নকৰি তেওঁলোকে বিদেশৰ পৰা আনি ইয়াত আকৌ পুনৰ অসমীয়া জাতিক পুনৰ বাচিব জীয়াই ৰাখিবৰ কাৰণে বাহিৰৰ পৰা অনাটো কোনোপধ্যে আমি নামানো। আজি ষ্ট্ৰাইক কৰাটো অকল ইয়াত ডিফুত নে বেলেগ সমগ্ৰ অল আছামত আৰু কাৰ্বি আংলঙত প্ৰত্যেকটো ব্লক অফিচ প্ৰত্যেকটো আমাৰ চাৰ্কুল অফিচ আমি আজি ধাৰণা কৰা হৈছে। বোকাজানতো হৈছে, হাৰঘাটতো হৈছে, বেলেগ বেলেগ জেগাত হৈছে। আমি ডিষ্ট্ৰিক্ট কংগ্ৰেছ ফালৰ পৰা কাৰণে আমি DC অফিচ সন্মুখত আমি ধাৰণা দিছোঁ, 5 ঘণ্টীয়া আমি অনশন কৰিছোঁ। আচ্ছা, এইটো বিষয়ে আপোনালোকে কি এটা মেম'ৰাণ্ডাম দিব নেকি? মেম'ৰাণ্ডাম দিয়া হ'ব। অলৰেডি আমাৰ তাত মেম'ৰাণ্ডাম আমি ড্ৰাফ্ট কৰিলোঁ। এইটো মেম'ৰাণ্ডাম দিম অলপ পাছত। আমি DC ডাঙৰীয়া আমি মেম'ৰাণ্ডাম দিম তেখেতৰ থ্ৰুদি যাতে অসম চৰকাৰৰ প্ৰথম প্ৰেচিডেণ্টৰ পঠাব যাতে সেই বিলটো যাতে পাছ নহয়। প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণে নাগৰিকত্ব বিধেয়ক 2016 শীঘ্ৰে প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীটো গ্ৰহণ কৰা বুলি সাংবাদিকক জনায়।
ডিফু নগৰৰ কৰ্মৰত সাংবাদিক সমাজে 24 জানুৱাৰীত বিদায় সম্ভাষণ জনালে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক ডক্টৰ জিবি প্ৰসাদ গাঞ্জালাক কাৰ্বি জনগোষ্ঠীয় সাজপাৰ জয় সংথৰ পোহৰে বিদায় সম্ভাষণ জনায় ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ নেতৃত্বত ডিফুস্থিত আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ ডিআইজিলৈ পদোন্নতিৰে যোৰহাটলৈ বদলীকৰণ কৰা ডক্টৰ জিবি প্ৰসাদ গাঞ্জালাক জয় সংথৰ পোহৰে সন্মান যাচি বিদায় সম্ভাষণ জনোৱা হয় বিদায় আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনত 22 মাহ ধৰি থকা কথা উল্লেখ কৰি ভাল কামৰ লগত সমৰ্থন লাভ কৰাৰ বাবে ডিফুৰ সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰে ডিফু চহৰৰ জিলা উদ্যোগ আৰু বাণিজ্য চেণ্টাৰৰ সমীপৰ আৰচিচি দলঙৰ তলত 24 জানুৱাৰীত এটি নৱজাতক শিশুৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চহৰখনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে স্থানীয় লোকৰ সূত্ৰৰ মতে চিকিৎসালয়ত জন্ম হোৱা নৱজাতক শিশুটি কোনোবা মমতাবিহীন মাতৃয়ে নিজৰ অপকৰ্ম থাকিবলৈ এনেদৰে পানীত পেলাই থৈ গৈছে নৱজাতক দেৱ শিশুটি অপ্ৰাণ অৱস্থাত উদ্ধাৰ হয় সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ In continuation of this office notification number ADSDE 213/2013-2014-48 dat 12/9/2018, it is for information to all concerned that the office of the Additional Director of Sericulture Difu Karbi Anglong will hold interview YY voice for the post of grade 4 Chokidar under the Department of Sericulture as per program given below. Note the ADA will be provided by the department. The candidate should bring all their documents in original on the day of the interview. No separate call letter will be issued for interview YY voice for the post of Chokidar. First time at Difu, First International Trade Fair 2019 from 18 January to 30 January at Difu Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here. You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Difu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি বে তো কমলাটো খাইছিলি না আনাৰ অফৰটো
পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ বুকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী চকী অন্তৰ্গত চিলনিজান SBI সমীপৰ এটা ঘৰত মজুত ৰখা বিলাতী সুৰা জব্দ কৰা বুলি আমাৰ বুকাজানৰ সংবাদদাতাই কাপ নিউজক জানিব দিয়ে অবৈধভাৱে মজুত ৰখা সুৰাটো উদ্ধাৰ আৰু জব্দ কৰে ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছৰ সদস্যই অবৈধভাৱে এটা ঘৰত বিলাতী সুৰা মজুত ৰখা খবৰ আবকাৰী বিভাগত অৱগত কৰে অভিযানকাৰী ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছৰ সদস্যসকলে খবৰৰ ভিত্তিত আবকাৰীয়ে চিলনিজান SBI সমীপৰ এটা ঘৰৰ পৰা মেকডুৱেল 3 জতাবিধ কাৰ্টুন বিয়েৰ কাৰ্টুন উদ্ধাৰ কৰে আবকাৰীয়ে 3-4 বছৰ ধৰি অৰুণাচলৰ সুৰা চিলনিজান SBI সমীপৰ এটা ঘৰত চোৰাং ব্যৱহাৰৰ বাবে বিলাতী সুৰা মজুত কৰা বুলি অভিযোগ উত্থাপন কৰিছে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ